এভৰিৱান, কি খবৰ আপোনালোকৰ? আকৌ আপোনালোকক মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। আৰু এয়া কি বনাইছিলোঁ দেখিছেনে? একদম ধুনীয়াকৈ একদম উতল আহি আছে আৰু দেই। আৰু এয়া হৈছে ঘৰুৱা বেঙেনা, যিটো নেকি সৰু বেঙেনা হয় আৰু কিছু কিছু ঠাইত ঘৰুৱা বেঙেনা বুলিও কয়। আৰু যদি কিছু নাম আছে মই নাজানো, তো আপোনালোকে জনাব দেই, আপোনালোকৰ ফালে কি কয়। আৰু এয়া বনাইছোঁ মই সৰিয়হৰ লগত, সৰিয়হ পেষ্ট বনাই পেলানি বনাইছোঁ। আৰু বিৰাটেই টেষ্টি হয়, আপোনালোকে ট্ৰাই কৰিব যদিহে এনেধৰণে নাই খোৱা। আৰু বেঙেনা নোখোৱা মানুহেও বেঙেনা খাবলৈ ল'ব এইটো ৰেচিপিত। আৰু ইয়াত মই কি ব্যৱহাৰ কৰিছোঁ আপোনালোকক দেখাই দিম বাৰু। আৰু বিলাহী দিছোঁ মই ইয়াত, বিলাহী ল'ম আৰু বেঙেনাটোতো ল'বই লাগিব। আৰু চাই থাকক ভিডিঅ'টো শেষলৈকে আৰু কেনেকুৱা পালে ক'ব। আৰু এইটো হৈছে বেঙেনাটো গোটেইটো একেবাৰে কাটি ল'ব নালাগে, ঠাৰিটো আঁতৰাই পেলানি পিছৰ ছাইডৰ পৰা কাটি ল'ব লাগে, 4 টুকুৰা কৰি একদম সম্পূৰ্ণকৈ কাটি দিবগৈ নালাগে। তো মই দেখাই দিম বাৰু কেনেকৈ মই কাটিছোঁ। তো আপোনালোকে চাই থাকিব ভিডিঅ'টো আৰু ৰেচিপিটো ট্ৰাই কৰিলে মানে মোক জনাব দেই কেনেকুৱা পালে। আৰু খাই চাব আপোনালোকে, সঁচাকৈ বহুত সোৱাদ লগা হয় এনেধৰণেৰে। গোটেইটো কাটিব নালাগে, জাষ্ট মানে গোটেইটো কাটি এৰুৱাই দিব নালাগে। তো তলফালৰ পৰা মানে ইফালে 4 টুকুৰা হোৱাকৈ কৰিব লাগে, খালি একদম একেবাৰে কাটি এৰুৱাই দিব নালাগে। এয়া দেখিছেনে মই এনেধৰণে কাটি লৈছোঁ। এয়া মোৰ কটা হৈ গ'ল। আৰু বিলাহী ল'ম, সৰিয়হো মই তিয়াই থৈ দিছোঁ, সৰিয়হখিনি মই পেষ্ট বনাই ল'ম, সৰিয়হ আৰু নহৰু একেলগতে পেষ্ট বনাই ল'ম। এয়া দেখিছেনে বিলাহীখিনিও এনেধৰণে কাটি লৈছোঁ। আৰু শেষত মই মেগী মছলা ব্যৱহাৰ কৰিম। আৰু আপোনালোকে চাই থাকক, ভিডিঅ'টো চাই থাকিলে গম পাব মই আদা নহৰু পেষ্ট কেনেকৈ ক'ত কি সময়ত দিম। আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ শেষলৈকে আৰু এটা কমেণ্ট কৰিব কিন্তু দেই। আৰু এইখিনি দেখিছেনে সম্পূৰ্ণ বস্তুখিনি মানে যি লৈছোঁ, এয়া হয় বাতিটোত লৈছোঁ সৰিয়হ আৰু নহৰু। আৰু সেয়া দেখিছেনে নহৰু, কেঁচা জলকীয়া লৈছোঁ আৰু পিঁয়াজ লৈছোঁ, কাটি লৈছোঁ ধুনীয়াকৈ, বিলাহীও কাটি লৈছোঁ আৰু এইখিনি লৈছোঁ। আৰু প্ৰথমতে হৈছে বেঙেনাখিনি আমি ফ্ৰাই কৰি ল'ব লাগিব, বেঙেনাখিনি ফ্ৰাই কৰি ল'ম প্ৰথমতে। আৰু পাছৰখিনি আপোনালোকে ভিডিঅ'টো চালেই গম পাব, চাই থাকিব। আৰু আন্দাজমতে মই হালধি নিমখ দিম, সেইটোতো আপোনালোকেও দিবই আৰু ন, হালধি নিমখ দিয়াটোতো নক'লেও হ'ব। আৰু আপোনালোকে এতিয়া চাই থাকক দেই আৰু কেনেকুৱা পালে জনাব। আৰু মই এতিয়া কথা কৈ নাথাকোঁ আৰু কিবা এটা মিউজিকে দি দিওঁ বুলি ভাবিছোঁ, কিমানটো কৈ থাকিম ন। তো প্লিজ আপোনালোকে শেষলৈকে চাব দেই আৰু ৰেচিপিটো ট্ৰাই কৰিব, সঁচাকৈ কৈছোঁ বহুতেই সোৱাদ লগা হয়। তো আহক এতিয়া ভিডিঅ'টো চাওঁ একেবাৰে শেষলৈকে।